নমস্কাৰ, মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ছোৱালীজনীক থৈ আহিলোঁগৈ স্কুলত। ছোৱালীজনী পঢ়ে শংকৰদেৱ বিদ্যা নিকেতন কামপুৰত। তাইক এতিয়া মই ৰাতিপুৱা থৈ আহিলোঁগৈ। ঘৰৰ কাম বন আছেই বাকী, তাৰপিছত এতিয়া বাকীখিনি কাম কৰিম বুলি ভাবিছোঁ। তেনেকৈ অকলশৰীয়া যিহেতু, গতিকে কাম বনখিনি নিজে চাব লগা হয় আৰু ল'ৰা ছোৱালীকো স্কুলত থ'ব লগা হয়। তেনেকৈ কৰি আছোঁ আৰু দিনটো কি কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভ্লগটো চাই যাব। এই যে গডৰেজটো দেখিছে, এইটো গডৰেজটো মই বিয়াতে অনা, মোৰ মা দেউতাই দিয়া। আৰু এই গডৰেজটোৰ অলপ কালাৰটো মানে কমি গৈছে যে, সেইকাৰণে মই নিজে ঘৰতে ৰং আনি, ব্ৰাছ আনি পেলাই মই ঘৰতে ৰং কৰি লৈছোঁ। যদি আপোনালোকে ভাবে আপোনালোকৰ গডৰেজটো তেনেকুৱা অলপমান পুৰণা নিচিনা লগা হৈছে, তেতিয়াহ'লে আপোনালোকেও নিজে এইটো কৰি ল'ব পাৰে। মোৰ চাউণ্ডটো কিয় ইমান কম আহিছে জানো, মই সেইকাৰণে পিছত আকৌ মই ভইচ অভাৰ দিব লগা হৈছে। ভিডিঅ'টোত চাউণ্ডটো অলপ বেছিয়ে কম আহিছে, কিয় জানো, এইটো হয়তো মাইক্ৰ'ফোন লগাব লগা হ'ব পাৰে। নতুন ব্লগ বনাইছোঁ যে অলপমান অসুবিধা হ'বই বাৰু, আপোনালোকে তেনেকৈয়ে লাহে লাহে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। এইটো গডৰেজটোত বেছি খৰচ নপৰে, 350 টকামানৰ মই ৰং আনিছিলোঁ। এতিয়া আৰু এটা গডৰেজত কৰিব পৰা ৰং আছেই মোৰ তাত, তাকে বাহিৰৰ ছাইডটো যদি কৰিম বুলি ভাবে। আৰু এয়া মই ছোৱালীজনীক থৈ আহি পেলাই এয়া কামখিনি কৰিবলৈ লৈছোঁ। এই কাপোৰবোৰ তেনেকৈ পৰি আছিলে, সেইবোৰ সামৰিছোঁ। তেনেকৈ কামবিলাক থৈ গুচি যাব লগা হয়, ৰাতিপুৱা সোনকালে উঠিব লাগে। আৰু এয়া চাওকচোন, আমাৰ ঘৰৰ পাচলি কিমান ভাল লাগে ন, এনেকৈ সতেজ পাচলি খাবলৈ পালে। এয়া দেউতাই কৰিছে। এইজনী মোৰ সৰু ছোৱালীজনী চুনু, তাই এয়া ককাকৰ লগত গা ধুই আহিছে। খুব দুষ্ট, বাইক স্কুললৈ গ'লে কি যে কৰি থাকে নহয়। আজি ব্লগটো মই সামৰণি মাৰিছোঁ ইমানতে। ধন্যবাদ।